हेलो गाइस, वेलकम टू माय अनदर भिडिओ। तो आज कॉलेजत तो आम कॉलेजत आसे कॉलेज रैली। तो इतना मैं डिलीवरी बॉय आसो फॉर्मेल पिन्धिके। राहुले पार्ट लोৱা নাই। तो या কি হৈছে তুমি ইকম এক্সপ্ৰেছ ডেলিভাৰী বয়। এয়া ৰাহুল। তো আমাৰ গ্ৰুপটো এতিয়া দেখাই আছোঁ আপোনালোকক। তো এয়া আমাৰ কমাৰ্চ ডিপাৰ্টমেণ্ট গোট, এইটো শুভ চাওঁ ই কাৰ ডেলিভাৰী মেনেজাৰ ৰাজেশ, ইমান আমাৰ সকলো আছে ইয়াত। এয়া আছে শোভাযাত্ৰা আমাৰ এইটো গ্ৰুপ হা অ'কে এতিয়া আমাৰ ৰেলী ষ্টাৰ্ট হ'ব আৰু চবে ৱেইটিং কৰি আছে। দেৱজিত কেনেকুৱা লাগিছে? এয়া আমাৰ এই তাতে গ'ল সেয়া ঐ গগন। তো এয়া তিৱা কালচাৰ আমাৰ আহিছে। তো আমাৰ এইটো ডিপাৰ্টমেণ্টৰ যি নহওক আমাৰ তিৱাটো ভাল লাগিছে। কিন্তু কাৰ্বি, ৰাভা, মিচিং চব আহিছে। অসমৰ থলুৱা শিল্প তো এয়া এইফালে জাকৈ খালৈ পুৰা দেশী লুক এইবোৰ। তো আগত বহুত আছে, পিছত যাই দেখাম। এতিয়া এইফালে আছে অসমীয়া। সচিন কি জংঘলীয়া মানুহ চোন এইটো। জংঘলীয়া মানুহ আহিছে, জংঘলীয়া মানুহ আহিছে পুৰা। নাইচ ভাল লাগিছে। তো ইফালে আছে আৰু পিছফালে পিছফালে বহুত আছে না আৰু দেখাব গ'লে শেষ নহ'ব। এতিয়া মুৰ্গীটো দে লৈ যাওঁ খাবৰ কাৰণে। তো শেষ নহ'বগৈ এতিয়া দেখালে যদি। নাইচ আৰু শুক্লেশ্বৰ ক'ত ঠাইত সোমাই থাকিলে মানে। পিছফালে আৰু বহুত আছে। তো গাইছ ইফালে পিছফালেখিনি খতম। তো গাইছ এতিয়া আগফালে আৰু আছে। তো আগফালে আপোনালোকক দেখাম এতিয়া তাকে। তো পিছফালেতো বহুত আছে দেখাই। মইতো ক'ৰবাত টিমটো ক'ৰবাত থাকিলে বিচাৰ ঘূৰাব লাগিব আৰু। কিন্তু A few moments later. কলেজত ফাৰ্ষ্ট টাইম এনেকুৱা ৰেলী কৰি পাইছোঁ। তো ফাৰ্ষ্ট টাইম ৰেলী কৰিছোঁ, আকৌ ডেলিভাৰী বয় আছোঁ। চাওক মোৰ এপটো মানে ৱেবছাইটটো। তো এতিয়া লাজে লাগিছে, ইমান ষ্টুডেণ্টকেইটাই চাই আছে। তো মই ফাৰ্ষ্ট টাইম এনেকুৱা কৰিছোঁ, তো ইমান এক্সপিৰিয়েঞ্চ নাই, তাৰ কাৰণে লাজ লাগিছে। পিছতকৈ আৰু কি কৰিম ঠিক নাই আৰু। মই লোকটো চাব নেকি গাইছ, দেখাই আছোঁ হ'ব। চাওক কিছুমান শুনি লৈ লওঁ নেকি বাইকটো লৈ লৈ। ঐ মেনেজাৰটো মাজত যা না, মেনেজাৰটো মাজতে যাব লাগে। আছে বহুত আগলৈকে আছে, দেখাবও নোৱাৰিম আপোনাৰ। জুম কৰিলেও দেখা নাপাব, শেষে নহ'ব জুম কৰিলেও। আমার পরিচয়, আমার পরিচয়, আমার পরিচয়।
Ulaya! আমার পরিচয়! আমার পরিচয়! আমার পরিচয়! জিন্দাবাদ জিন্দাবাদ! তো গাইস আজি আছে মোৰ ফাৰ্ষ্ট দিন মানে ফাৰ্ষ্ট ডে তো আজি কেনেকুৱা ডেলিভাৰী কৰিব নাজানো এক্সপিৰিয়েঞ্চটো ল'ম আজি আপোনালোকৰ টিপ দিব 2,000 years later. চাওক আমাৰ ৰেলীটো খতম হ'ব আৰু এতিয়া জাষ্ট অলপহে আছে আৰু তো এয়া ওপৰফাল ডেলিভাৰী মেন হ'বৰ কাৰণে হেলমেট এয়া ওপৰফালৰ পৰা চাই আছে আমাৰ পৰিচয় তো গাইছ এতিয়া চবৰ ফিল্ডত জমা হৈছে এয়া ইফালে সকলোৱে ফিল্ডত জমা হৈছে ধুনীয়াকৈ তাৰপিছত বেগত আহি আছে তো সকলোৱে ফিল্ডত জমা হয়কে গোট হ'ব এতিয়া তো আমিও এতিয়া ফিল্ডত জমা হ'ম এইকেইটা চব আমাৰ জাগি কলেজৰ ষ্টুডেণ্ট ওলাই লৈছোঁ সেইকাৰণে One eternity later. তাৰপিছত ৰেলীটো খতম হ'ল তো এয়া আমাৰ গ্ৰুপকেইটা চব আহিলে আহিলোঁ কলেজৰ পৰা এতিয়া হোটেলত সোমাইছোঁ কিবা খাবৰ কাৰণে মানে কলেজত আমাৰ কলেজৰ ৰেলী হৈ আছিল ন তাতে এতিয়া পাৰ্টিচিপেট কৰিছিলোঁ তো এতিয়া ৰেলীটো খতম হ'ল তো ঘৰত আহিলোঁ ঘৰত অহা নাই মানে এতিয়া চিধা সোমাইছোঁ আমাৰ দখালৰ হোটেলটোত এই আমাৰ দখাল মন্দিৰটো আছে তাতে ওচৰতে তো এয়া কিবা খাই লওঁ খাই চিধা ঘৰত এতিয়া সেইফালে পৰঠা মাছ পৰঠাটো খাই লওঁ চিধা ঘৰত যাম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক ক'ম নেক্সট ভিডিঅ'ত যেনেকৈ বাই বাই Thanks! Love you! Forever!